যোনে এবাৰ মেট্ৰিক পাছ কৰিছা বা হাই ছেকেণ্ডেৰী পাছ কৰিছা বা BA পাছ কৰিছা তোমালোকে নিযুত মইনা আঁচনি পাবানে নোপোৱা এই ওপৰত ভিডিঅ'টো আৰু সকলোখিনি কম ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু নেক্সট এটা ভিডিঅ' বনাম যোনটো মই নিযুত বাবু আঁচনিৰ বিষয়ে ক'ম সেই ভিডিঅ'টো পাবৰ কাৰণে এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখা আৰু এনেকুৱা টাইপৰ ভিডিঅ'খিনিৰ কাৰণে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখা চোৱা প্ৰথমতে ক'ম নিযুত মইনা আঁচনি নিযুত মইনা আঁচনি কোনে কোনে পাব তোমালোকে যদি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ তেতিয়াহ'লে তোমালোকে পাবা 1000 মানে 1000 টকাকৈ পাৰ মান্থ তোমালোকে যদি এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছা আৰু BA BSc বা BComৰ ফাৰ্ষ্ট চেমত এডমিশ্যন লৈছা তেতিয়াহ'লে তোমালোকে যদি স্কুটি পোৱা নাই বা স্কুটিৰ কাৰণে যদি তোমালোকে এলিজিবল নহয় তেতিয়াহ'লে তোমালোকে 1250 টকাকৈ প্ৰতি মাহে পাবা তোমালোকে যদি এবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পোষ্ট গ্ৰেজুৱেশ্যন মানে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে যদি এপ্লাই কৰা মানে মাষ্টাৰ ডিগ্ৰী যদি পঢ়া তেতিয়া তোমালোকে পাবা 2500 টকাকৈ পাৰ মান্থ নিযুত মইনা মানে ছোৱালীখিনিৰ কথা কৈ আছোঁ নিযুত মইনা 2500 টকাকৈ পাৰ মান্থ কিন্তু ইয়াত কিছুমান ক্ৰাইটেৰিয়া আছে কি ক্ৰাইটেৰিয়া আছে সকলোখিনি ক'ম ভিডিঅ'টো যদি এইখিনিলৈকে হেল্পফুল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া লাইক কৰি দিয়া কাৰণ ইয়াত চবৰ কাৰণে নহয় প্ৰথম কথা তোমালোক যদি হাই ছেকেণ্ডেৰী পঢ়ি আছে বা BA পঢ়ি আছে তোমালোক বিবাহিত হ'ব নহ'ব মানে বিয়া কৰোৱা হ'ব নহ'ব দ্বিতীয়তে তোমালোকৰ পেৰেণ্টছ কোনো মন্ত্ৰী MLA হ'ব নহ'ব মানে মন্ত্ৰী MLA জীয়েকক এইটো আঁচনি নিদিয়ে আৰু তোমালোকে যদি কিবা জব কৰি থাকা তাৰ মাজত যদি পঢ়ি আছা তেতিয়াও তোমালোকে এইটো নাপাবা আৰু দ্বিতীয়তে কি তোমালোকে স্কুটি পালেও এইখিনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিবা বাকী মাষ্টাৰ ডিগ্ৰী যদি কৰিছা তোমালোকে যদি বিয়া হ'লা তেতিয়াহ'লে কথা নাই তেতিয়াহ'লে গম পালা যদি হাই ছেকেণ্ডেৰী পঢ়ি আছা 1000 টকা যদি গ্ৰেজুৱেশ্যন কৰি আছা তেতিয়াহ'লে প্ৰতি মাহে তোমালোকক 1250 কৰি দিব আৰু যদি PG কৰি আছা মানে মাষ্টাৰ ডিগ্ৰী কৰি আছা তেতিয়াহ'লে তোমালোকক 2500 টকা কৰি দিব তেতিয়া ভিডিঅ'টো মানে যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি দিবা ধন্যবাদ